Hello everyone, আপোনালোক সকলোকে মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ বোকাখাতৰ ঘৰৰ পৰা আৰু যাব ওলাইছোঁ পিকনিক খাবলৈ আতিকৰ অফিচৰ ষ্টাফৰ লগত। আৰু এতিয়া ওলাই মেলি আমি ৰেডি। এতিয়া 11টা বাজিবলৈ হ'ল, যাম আৰু এফালে বেটাকো ধুনীয়াকৈ উলিয়াই ল'লোঁ। ৰাতিপুৱা সোনকালে উঠা হ'ল, চাজুক স্কুললৈ পঠিয়ালোঁ। পঠিয়াই বেটাকক যিখিনি কাপোৰ আছে ধুই মেলি চব কাম ঘৰ কৰি মেলি আজৰি আৰু বেটাকো ধুৱাই মেলি দিলোঁ। আৰু এতিয়া ওলাই মেলি বহি আছোঁ। এতিয়া যাম আৰু এইফালে আমাৰ আবিৰ ৰেডি পিকনিক খাবলৈ যাবলৈ। কি হ'ল মুখখন কেলৈ ফুলি থৈছা? খং উঠিছে নি? উলিয়াই থৈ দিছোঁ কাৰণে খং উঠিছে। ইয়াৰে ভাল আৰু অকল ফুৰিবলৈ পাই থাকে, ফুৰিবলৈ গৈ থাকে। পিকনিক খাবলৈ যাওঁ আমি আৰু ক'ত যাওঁ, দিনটো কি কৰোঁ দেখাম আপোনালোকক। চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু আজি হ'ল 11 তাৰিখ, নতুন বছৰ সোমাইছিলেহে, 11 দিন গ'লেই। এতিয়া আমি কৈ দিয়া হাই হাই, আমি পিকনিক খাবলৈ যাওঁ, আমি পিকনিক খাবলৈ যাওঁ। এইফালে কাপোৰ কানি লৈ লৈছোঁ বেটাৰ ভাগৰ, সেইবিলাকতো আজিকালি লাগিবই হয়নে? কাপোৰ লাগিবই। মই কেতিয়া চুচু কৰি দিওঁ, কেতিয়া কি কৰি দিওঁ ঠিক নাই, কাপোৰ চেঞ্জ কৰি থাকিব লাগিব, সেইকাৰণে চব লৈ লৈছোঁ। তেন্তে ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ ঘৰৰ পৰাই। চাই থাকিব শেষলৈকে, দেখাম ক'ত যাওঁ আমি। পালোহি এতিয়া আমি বোকাঘাট চাৰ্কিট হাউচ। এয়া মানুহজন নতুন কাপোৰ পিন্ধি আহিছে। ইচ 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 বেগ চাইটো দেখাইছা মানে। ক'ত যাম কৈ দিয়া আমি পিকনিক? ধনশ্ৰী। এলে চাই কোৱা ধনশ্ৰী বালি। তাৰপৰা কিমান দূৰ? মই নাযাওঁ। এয়া বাপেক পিতেক আমি ওলাই ৰৈ আছোঁহি ইয়াত। বাকী মানুহবিলাক আহিবলৈ ৰৈ আছোঁ আৰু তাৰপিছত যাম, দেখাম বাৰু আপোনালোকক। মাৰিবা নে কি ফটো? সিহঁতে ফটো চটো মাৰি ল'লোঁ। একদম ৰৈ ৰৈ আমনি লাগি গৈছে আমাৰ। কিছুমান মানুহ গ'ল, তাত বনাই মেলি আছেগৈ, খানা বনাইছে। আমাৰ অকণমান যোৱা দেৰি হৈছে। সেইফালে বাপেকৰ ফোন আহিলে, এতিয়া পিতেকক সময় ল'লোঁ। চাৰ্কিট হাউচৰ পৰিৱেশটো দেখাই দিছোঁ অকণমান আপোনালোকক। চাওঁ কি হ'ল, টোপনি হৈছে নি? ফাইনেলি আমি আহি পালোহি আমাৰ ফাইনেল ডেষ্টিনেশ্যন, য'ত আমি পিকনিক খাম। আৰু আমি অলপ দেৰিকৈ আহিছোঁ, তাৰ আগতে বাকী মানুহবিলাক আহিলে আৰু তেওঁলোকে বনোৱা সিজোৱা কামত লাগি আছে। আৰু আমি অলপ দেৰিকৈ আহিলোঁ। দাদা এজন, বাইদেউ এগৰাকী আৰু আতিক আৰু মই একেলগে আহিছোঁ। আৰু এয়া আহি পোৱাৰ লগে লগে আমাক চাহ দিলে খাবলৈ। তেওঁলোকে ব্ৰেকফাষ্টত যি খাইছিলে আমাৰ কাৰণে থৈ দিছিলে। আৰু এয়া প্ৰগতি বা এয়া পেটাক লৈ আছে তেওঁ। আৰু এই বাহঁতৰ লগতে আমি একেলগে আহিছোঁ আৰু বহুত মৰমীয়াল হয় বা। আৰু এয়া বেটা পূৰা এনজয় কৰিছে পিকনিক। তাৰ জীৱনৰ ছেকেণ্ড পিকনিক হয় এয়া। 1 জানুৱাৰীত আমি গৈছিলোঁ নিমাতী আৰু আজি আহিছোঁ ইয়ালৈ ধনশিৰিলৈ, নৈ পাৰলৈ। বহুত ধুনীয়া হয় ঠাইডোখৰ। আৰু এইফালে খানা বনি আছে আৰু চব কামে কামে লাগি আছে। চবকে দেখাই দিছোঁ অকণমান। গাড়ীত আহিছিলো বুলি সাৰ পাই কি দেখিছো ভাবিছেহি। আৰু এতিয়া খানা ৰেডি হৈ গ'ল। খানাত মাছ, খাচী, চিকেন, দালি, চব্জি চবেই আছিলে। আৰু এতিয়া আমাৰ যাবলৈ সময় হৈ গ'ল। সেয়াই বেছি ভিডিঅ' কৰিব নহ'ল মই, কাৰণ মই অলপ আনকমফৰ্টেবল ফিল কৰিলোঁ ভিডিঅ' কৰিবলৈ, কাৰণ ছাৰহঁত চব আছিলে। সেইকাৰণে যিমানখন পাৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। হেল্ল' এভৰিৱান, গুড ইভিনিং। আজি হৈছে নেক্সট ডে'। আৰু কালি পিকনিকৰ পৰা অহাৰ পিছত আৰু ভিডিঅ'টো কণ্টিনিউ কৰিব নহ'ল। আৰু তাতো বহুত বেছি ভিডিঅ' কৰিব নোৱাৰিলোঁ, কাৰণ ছাৰহঁতো গৈছিলে। ভিডিঅ' কৰিবলৈ অকণমান বেয়া লাগিল, সেইকাৰণে বহুত বেছি ভিডিঅ' নকৰিলোঁ। তথাপিও অকণমান আপোনালোকৰ কাৰণে ভিডিঅ' কৰি দিওঁ আৰু ভাবিলোঁ আজি আকৌ ভিডিঅ'টো আৰম্ভ কৰোঁ। সেইটো আজি গধূলি কৰিছোঁ। আৰু এতিয়া ওলাই আহিছোঁ, এইফালে মনচুমু গাড়ীলৈ আহিছোঁ কিবা এটা খাওঁ বুলি। ভাবিলোঁ ভিডিঅ'টো কণ্টিনিউ কৰোঁ। আৰু মই গাড়ীতে বহি আছোঁ বেটাক লৈ, ইয়ালৈকে লৈ আহিব, খাই ঘৰ যাম। যি পাৰোঁ দেখাম আৰু চাই থাকিব পেনে ভিডিঅ'টো। সেইফালে আবিৰ, আমাৰ আবিৰ বেটা সেইফালে গৈছে নামি আনিবলৈ। কি খাবা কি খাবা? গাড়ীলৈকে লৈ যাম বুলি কোৱাৰ কাৰণে নামি অহা নাছিলোঁ, কিন্তু আকৌ ফোন কৰি নিজেই মাতিলে আহা ইয়াতে খাম বুলি, আকৌ নামি আহিব লগা হ'ল। আৰু মোৰ কাৰণে অৰ্ডাৰ কৰিলে ফ্ৰাইড ৰাইচ আৰু আতিকৰ কাৰণে চাওমিন। সেয়া
খোৱা আৰম্ভ কৰিয়ে দিলে ৰাহু খোৱাত বিজি লাহে লাহে খোৱা কেইদিন নাই খোৱা তুমি বাৰু ঘৰত ভাত হা কিমান দিন নাই খোৱা বাৰু বহুত দিন ঘৰত খাই নোপোৱাহে খাইছে যেন এতিয়া ময়ো খাই লওঁ তাৰপিছত ঘৰ যাম আৰু বহুত টেষ্টি হয় খাবলৈ সেইকাৰণে ইয়াতে খাবলৈ আহোঁ বেছিভাগ খাই বৈ এতিয়া ঘৰলৈ আহিলোঁ আৰু পাকঘৰৰ কিবাকিবি বজাৰ কৰিবলগীয়া আছিলে সেইখিনিও চাজুৱে আনি দিলে এতিয়া মই কি আনিলে সি তাকে চাই আছোঁ এইফালে কি আছে দাইল চেনি আৰু এটা লৈ আহিছে ভাল বস্তু আমলখি এইখিনি এতিয়া মই সামৰি লওঁ সব বস্তু জেগাই জেগাই থৈ লওঁ বস্তুখিনি থোৱাৰ আগতে এইখিনি ব্ৰেড খাব বোলে চাজুৱে তাক ব্ৰেড ভাজি দিব লাগে ডিম লগাই ব্ৰেড ভাজি লওঁ এতিয়া আহি গ'ল আমাৰ ছাৰ সৰুজন বহুত ব্যস্ততাৰ মাজত অলপ বেছি হ'ল নেকি মানে সমগ্ৰ বোকাখাটৰ যিখিনি বজাৰ আজি প্ৰায় বজাৰ কৰা কি কেঞ্চা দেখাই দিয়া আকৌ আজি বহুতখিনি বজাৰ কৰা হ'ল বহুত দিনৰ মূৰত হ'ব আপোনাৰ বক্তৃতাটো ইমানতে সামৰণি মাৰক আৰু ভালকে কওক বিলাহী যিহেতু আমাৰ পাচলিৰ দাম বহুত যিহেতু দাম বাঢ়িছে হ'লেও মই কিনিবলৈ হাৰ মনা নাই কাৰণ মই কিনিম মই খাই ভাল পাওঁ আমাৰ বিলাহী এতিয়া 80 টকা কেজি আছে আজি বতৰো ঠাণ্ডা বতৰত আমি কি খাম কৈ দিয়া আমি আজি খিচিৰি খাম ঠিক আছে আৰু মই বতৰৰ ডিমাণ্ড আজি বহুত ভাল বস্তু এটা আনিছোঁ আমলখি হা এইটো আমাৰ লিভাৰৰ কাৰণে বহুত ভাল আৰু মই খাই ভাল পাওঁ আমলখিটো বহুত ডাঙৰে খাই দিওঁ হা গাজৰ আনিছোঁ গাজৰৰ দাম বাঢ়িছে হ'লেও মই কিনিছোঁ মটৰ কিনা নাই খালি মটৰ 100 টকা কিনিব নাই কিনা মানে 100 টকা কেজি কিনিম মটৰটো মানে আকৌ বাহক বুলি ভাবিছোঁ মই আৰু কাৰণ বাহক মাত্ৰ 100 টকা হৈছে এতিয়া ডিম 15টা আনিছোঁ ঠিক আছে এইটো ডিম খাম এতিয়া আৰু লাষ্টত মানে কি ভাল পাওঁ যিহেতু মই চকলেট এইটো মোৰ কাৰণে আনিছা তুমি আপোনাৰ মই দুইটাই ক্ৰিস্প অকল নহয় তাৰমানে অকল দিব নহয় কাৰণ মই চকলেট খাই ভাল পাওঁ কি চকলেট আনিছা ছাৰ এইটো ক্ৰিস্প পালোঁ মাৰ্কেটপ্লেচ জিন্দাবাদ আজি প্ৰায় 15 দিনৰ মূৰত মই এনেকৈ বজাৰ কৰিছোঁ মানে বহুত বিচনাখন কি কৰি থৈছা দেখাই দিওঁ নি বিচনাখন এইবোৰ মই নাই কৰা কোনোবা ভাবি আছে নেকি মই নেদেখাওঁ মই লাজ পাইছোঁ আৰু মোৰ বিচনা নহয় নেদেখাওঁ মই নেদেখাওঁ আৰু বহুত কথা পাতিলোঁ এতিয়া আমি খাম ব্ৰেড খাম এইখিনি সামৰি ল'ম তাৰ আগতে মোৰ হেৰিটো কি বনাম ব্ৰেড মই ব্ৰেড খাই বোলে আমাৰ ৰাইজে আমাৰ যে খিচিৰি হেৰি খাচী আছে ন খিচিৰিৰ লগত খাচি ফুটনিটো অলপ চাইডটো অলপ বেছি যেন এতিয়া বনাই লওঁ মই এইফালে ব্ৰেড লৈ লৈছোঁ ডিম অন্নপূৰ্ণাখিনি লৈ আহিছে যি টি খাবলৈ মন গৈ থাকে ল'ৰাটোৰ যেতিয়াই যি টি মন গৈ থাকে খাবলৈ আৰু কি খাবা কফি এপিচ বাঢ়ি গ'ল যেন সেয়া এতিয়া ল'ৰা নচুৱাইছে সেইফালে তোমাৰ কফি আৰু ব্ৰেড ৰেডি খাই লোৱা এইকেইদিন গতিটো কেনেকুৱা হৈছে খুব ভাল পাইছোঁ মই ফিলিংছ কেনেকুৱা বিৰাট ফূৰ্তি বহুত ফূৰ্তি মানে মই ভাবিছোঁ কিয় মই কি ভুল কৰিছিলোঁ বুলি নাই কোৱা ভুল নাই কোৱা আৰু লৈ ফুৰিব লাগে ৰখি থাকিলে নহ'ব মানে লৰাই থাকিব লাগিব চেকিং মানে ই প্ৰেক্টিচ কৰি আছে ই মানে ই নিজেও আৰাম লৈ যায় মোকো মানে এটা মানে এটা দিছে এটা প্ৰেক্টিচ কৰাইছে সি মোক পিছলৈ ভাল হ'ব বুলি পিছলৈ মই লগাম চাগে এইটোৱে মোক পাইছেগে বুলি ইয়াকে লগাম ইয়াকে লগাই হৈছে ইয়ে হৈছেগে ইয়ে লৈছে জান স্কুলৰ পৰা অহাৰ পিছত আৰু হৈ গ'ল আৰু মোক ঘূৰি ফুৰ
খাই লোৱা মোক দিয়া খাই লোৱা সেয়া ছাৰৰ ডিমাণ্ড পূৰ হৈ গ'ল এতিয়া এইখিনি ভৰাই লওঁ মই বোলে পাছবেলা তোমাক ওচৰতে বোলে এইকেইদিন সদায় তাৰ পিছতে হৈ আছে আজি ৰাতি সাঁজটো খিচিৰি বনাই পাল মাৰিম বুলি ভাবিছিলোঁ কিন্তু কথা এষাৰ আছে নহয় ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি মোৰ লগত ঠিক তেনেকুৱাই হ'ল আমাৰ চাহ দুজনৰ খাবলৈ মন গ'ল পনীৰ আৰু পোলাও কথামতে কাম দুইজনৰে ডিমাণ্ড পূৰ কৰি দিলোঁ সেয়া পনীৰ আৰু পোলাও বনাই দিলোঁ মই আৰু আজি ভিডিঅ'টোৰ পৰা আপোনালোকৰ ওচৰৰ পৰা এনেকৈ টেষ্টি খানা দেখুৱাই বিদায় লৈছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট কৰিব তেন্তে আজিলৈ বাই বাই বেলেগ এটা ভিডিঅ'ত আকৌ লগ পাই আছোঁ আপোনালোকক